খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু পূজা বুলি আমি অলপ ফুৰিব আহিলোঁ। কোচবিহাৰৰ ফালে আহিছোঁ ফুৰিবলৈ। প্ৰথমে আহি সোমাইছোঁহি মধুপুৰ সত্ৰত। ইয়াতে সেৱা জনাই পেলাই আমি কোচবিহাৰ ফুৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ক'ত ক'ত গ'লোঁ, কি কৰিলোঁ আৰু ইয়াতে প্ৰথমে গুৰুজনাৰ ওচৰত সেৱা জনালোঁ। ভিডিঅ'টো যদি ভাল পায় তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি গৈ পোৱা অলপ পলম হ'ল, সেইকাৰণে দৰ্জা বন্ধ হৈছে। আমি ভিতৰত সোমাই চাব পৰা নাই। বাকী কীৰ্তন ঘৰ আৰু গুৰুজনাৰ য'ত মূৰ্তি আছে সেয়া খোলা আছে, সেয়া চালোঁ। কিন্তু এই ভাগত দৰ্জা বন্ধ থকাৰ বাবে আমি ভিতৰখন ভালকৈ দেখা নাপালোঁ। বাহিৰৰ পৰাই সেৱা জনালোঁ। ভিন্ন খাবলৈ ভাল লাগিছে। খাব চাগে অলপ। শংকৰদেৱৰ মূৰ্তি ভাগ দেৱী দেৱতা অসুৰ ৰাক্ষস এটা আহিলে ফটো উঠিব। দহবাৰমান হ'ল নেকি? ৰাজবাৰী হেৰি হোৱাৰ পৰা 10বাৰমান আহিলে। ৰাজবাৰীৰ পিছফালৰ অংশটো ইমান মনোমোহা। চাওক ইয়াৰ পৰিৱেশ কিমান ধুনীয়া। আৰু ইয়াতে আমি সকলোৱে মিলি কেইখনমান ফটো উঠিলোঁ। ফটো উঠি কৰি ইয়াতে অলপ বহিলোঁ। সন্ধিয়াও লাগি আহিছে আৰু 5 বজাত বোলে গেট বন্ধ কৰে।
5 বজাৰ আগতে আমি ইয়াৰ পৰা ওলাই দিব লাগিব। এতিয়া অলপ বহিলোঁ, চাৰিও কাষটো চালোঁ, অলপ বজাৰ চজাৰ কৰা হ'ল। আমি আছোঁ এতিয়া কোচবিহাৰ বজাৰত। বজাৰ কৰা হ'ল, ইয়াতে পূজা চাইছোঁ। আহি আছে পিছত কোচবিহাৰৰ পূজা।